8 এপ্ৰিল 2022 আজি আমাৰ যিটো আগন্তুক উপনিৰ্বাচন অনুষ্ঠিত হ'ব 22 নম্বৰ কোকলাবাৰী BTC সমষ্টিত সেই উপলক্ষে আমাৰ যিখন চূড়ান্ত ভোটাৰ তালিকা সেইখন প্ৰকাশ কৰা হ'ল। আজিৰ পৰা 4 দিন পিছত অহা 12 তাৰিখে আমি যিটো ভোটকেন্দ্ৰৰ লিষ্ট সেই লিষ্টখন আমি পাব্লিছ কৰিম আৰু যেতিয়া নিৰ্বাচন আয়ুক্তৰ তৰফৰ পৰা আমাক নটিফিকেশ্যন বা জাননী জাৰি কৰা হ'ব তাৰপিছতে আমি এই উপনিৰ্বাচনৰ কাৰণে কুচকাৱাজ আৰম্ভ কৰিম। আজিৰ যিখন আমি ভোটাৰ তালিকা প্ৰকাশ কৰিলোঁ তাত এতিয়ালৈকে আমাৰ যিখন 97টা ভোটকেন্দ্ৰৰ লিষ্ট আমি পাব্লিছ কৰা হ'ল আৰু এই লিষ্টসমূহ আমি যিখিনি পলিটিকেল পাৰ্টি আছে তেওঁলোকক দি দিম আৰু লগতে এই ভোটকেন্দ্ৰসমূহৰ যিখিনি BLO আছে তেওঁলোককো আমি হাতত দি দিম যাতে কিবা ত্ৰুটি যদি থাকে বা আগন্তুক যেতিয়ালৈকে আমাৰ নিৰ্বাচনৰ জাননী জাৰি কৰা হ'ব তেতিয়ালৈকে যদি কাৰোবাৰ নাম ইয়াত দিবলগীয়া থাকে তেনেকুৱা ধৰণৰ ক্লেইম বা অবজেকশ্যন আমি তেতিয়া লৈ পিনি আকৌ আমাৰ ভোট হোৱাৰ আগে আগে আমি এইখন আকৌ শুধৰণি কৰি তাত দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ আজি যিখন চূড়ান্ত ভোটাৰ তালিকা আমি প্ৰকাশ কৰিলোঁ তাত যোৱা যিটো খচৰা তালিকা তাৰ লগত 27জন নতুন ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে আৰু টোটেল যিটো সংখ্যা মুঠ সংখ্যাটো আমাৰ 72,419জন ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে।